আজি লাই পুলিৰ মাজে মাজে মটৰ গুটি কেইটামান ৰুম, যাতে লাইখিনিও খাব পাম আৰু মটৰখিনিও ইয়াৰ মাজে মাজে ৰুই দিছোঁ। চক মটৰখিনি এনেকৈ ধুনীয়াকৈ মাটিখিনি বনাই লৈ ইয়াত অলপ ছাগলী গোবৰ দি খুব ধুনীয়াকৈ এনেকুৱা মটৰ গুটিখিনি তিয়াই লৈছোঁ। আগতীয়াকৈ তিয়াই মেলি মাটিখিনি এনেকৈ ধুনীয়াকৈ বনাই ইয়াত মটৰ গুটি এটা এটাকৈ ৰুইছোঁ। গজালি মেলাৰ পিছত ৰোৱা হৈছে, সেইকাৰণে এটা এটাকৈ ৰুইছোঁ ভাল ভাল গুটিখিনি চাই। চ' গাইজ, নিজৰ ঘৰত খাবৰ বাবে এনেকৈ প্ৰস্তুত কৰি লৈছোঁ মই অকণমান সৰু বাৰী এখন। ইয়াতে লাগি ভাগি থাকোঁ আৰু বস্তু বাহানিৰ যিহে ইমান দাম, আলুগুটি 35 টকা 40 টকা কেজি, আপোনালোকে জানে। সেইভাৱে নিজে নিজে ঘৰতে কৰি লোৱাই ভাল। হাই, গুড মৰ্ণিং। আপোনালোক কেনে আছে? আশা কৰোঁ চবৰে ভাল। আৰু লগতে কালী পূজাৰ শুভেচ্ছা যাচিলোঁ। আমাৰ আজি লাই শাক বাৰীত আপোনালোকক লৈ আহিছোঁ। এইটো চাওক, লাই শাক এৰি পাইছেনে? লাই শাক, এইটো লাই শাকৰ বাৰী হয়। ইয়াৰ মাজে মাজে আজি এই মটৰ গুটি কেইটামান ৰুলোঁ, তাকে আপোনালোকক দেখুৱালোঁ। মটৰ গুটিটো কেনেকৈ ৰুইছোঁ, আশীৰ্বাদ কৰিব যাতে ভালে কুশলে হয়। এনেকৈ মিনিমাম হিচাপ কৰা নাই, হ'লেও 150 জোপামান লাই শাক ৰুইছোঁ। আৰু তাৰ মাজে মাজে এনেকুৱা মটৰ গুটি এনেকৈ মাজে মাজে ৰুই দিছোঁ। দেখিছে? এনেকৈ মাজে মাজে মটৰ গুটি ৰুই দিছোঁ। আৰু এফালে পলিথিনত বেৰ দি দিছোঁ যাতে কুকুৰাৰ বহুত উৎপাত। আৰু এফালে ইয়াত সিঁচি থোৱা লাইখিনি আছে, ইয়াৰ পৰা ট্ৰান্সপ্লান্ট কৰা হৈছে, ৰোৱা হৈছে। গাইজ, কেনেকুৱা লাগিলে মোৰ মিনি ব্লগটো চাই আৰু এই মোৰ লাই খেতিটো চাই কমেণ্টত নিশ্চয় জনাব। ৰাতিপুৱা সময়খিনি মই ইয়াতে টাইম পাছ কৰোঁ, যিহেতু আৰু সময় নাপাওঁ, ৰাতিপুৱা সময়খিনিহে পাওঁ। চ' গাইজ, মোৰ মনোজ আছাম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মই ব্লগো বনাওঁ আৰু ফানি ভিডিঅ' বনাওঁ। সেইবাবে আপোনালোকে যদি উপভোগ কৰিব বিচাৰে, মোৰ মনোজ আছাম ব্লগ নামৰ চেনেলটো চাৰ্চ কৰিলে আপোনালোকে পাব। ইউটিউবত আৰু ফেচবুকত পেজ আছে এখন। বাই বাই।